হেল্ল' শিক্ষাৰ্থীসকল, আছামিজ অনলাইন টিউচন নামৰ মোৰ এই চেনেলটোলৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম নাউনৰ বিষয়ে। সেয়েহে কোনো ধৰণৰ স্কিপ নকৰাকৈ মোৰ এই ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু এনে ধৰণৰ মূল্যৱান ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'বা। পলম নকৰাকৈ ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। নাউন ইংৰাজী ব্যাকৰণৰ এটা বিশেষ অংগ। নাউনে সাধাৰণতে প্ৰাণী যেনে মানুহ, জীৱ-জন্তু, ঠাই যেনে ভাৰত, বাংলাদেশ, আমেৰিকা, অসম, শ্বিলং আৰু সামগ্ৰী যেনে কাৰ, মটৰচাইকেল, কিতাপ, কলম আদিক বুজায়। নাউন 5 প্ৰকাৰৰ। 1 নম্বৰ প্ৰপাৰ নাউন, ব্যক্তিবাচক সংজ্ঞা, কমন নাউন, জাতিবাচক সংজ্ঞা, কালেক্টিভ নাউন, সমূহবাচক সংজ্ঞা, মেটেৰিয়েল নাউন, পদাৰ্থবাচক সংজ্ঞা, এবষ্ট্ৰেক্ট নাউন, ভাষাবাচক সংজ্ঞা। পোনপ্ৰথমে প্ৰপাৰ নাউন। কোনো ব্যক্তি তথা প্ৰাণী, স্থান বা বস্তুক প্ৰপাৰ নাউন বুলি কোৱা হয়। যেনে ৰাজীৱ, বাঘ, কলকাতা, কিতাপ আদি। শিক্ষাৰ্থীসকল, তোমালোকে মই দিয়া এই নোটছখিনি বহীত লিখি থবা। 2 নম্বৰটো হৈছে কমন নাউন। কোনো প্ৰাণী, স্থান বা বস্তুৰ জাতিগত নামক কমন নাউন বুলি কোৱা হয়। যেনে মোবাইল, বয়, গাৰ্ল, মেন, ৱমেন, টয়, বেগ, ফেন, চিষ্টাৰ, ব্ৰাদাৰ, ষ্টেট, চিটি আদি। শিক্ষাৰ্থীসকল, ইয়াৰ পিছৰ 3 নম্বৰ নাউনৰ প্ৰকাৰটো হৈছে কালেক্টিভ নাউন। প্ৰাণী, স্থান আৰু বস্তুবোৰৰ সমূহক সাধাৰণতে কালেক্টিভ নাউন বুলি কোৱা হয়। যেনে পিউপুল, মানুহবোৰৰ গোটক কোৱা হয়। বেটছ, ছাত্ৰ-ছাত্ৰীৰ এটা গোটক কোৱা হয়। টিম, খেলুৱৈৰ এটা গোটক কোৱা হয়। নাউনৰ 5টা প্ৰকাৰৰ ভিতৰত 4 নম্বৰ প্ৰকাৰটো হৈছে মেটেৰিয়েল নাউন। কোনো পদাৰ্থৰ নামক মেটেৰিয়েল নাউন বুলি কোৱা হয়। যেনে গোল্ড অৰ্থাৎ সোণ, চিলভাৰ, ৰূপ, কপাৰ, তাম আদি। শিক্ষাৰ্থীসকল, নাউনৰ 5টাৰ প্ৰকাৰৰ ভিতৰত 5 নম্বৰ প্ৰকাৰটো হৈছে এবষ্ট্ৰেক্ট নাউন। কোনো বস্তু এটাক দিয়া এটা নাম যাক আমি চুব নোৱাৰোঁ বা দেখি নাপাওঁ, তেনে বস্তুটোকে আচলতে এবষ্ট্ৰেক্ট নাউন বুলি কোৱা হয়। যেনে ছেড, ছেডৰ অৰ্থটো হৈছে দুখী হোৱা। হেপী অৰ্থাৎ সুখী হোৱা। অনেষ্ট অৰ্থাৎ মহৎ। হেট অৰ্থাৎ ঘৃণা কৰা। টাইম, ইয়াৰ অৰ্থটো হ'ল কাল বা সময়, আৰু থিফট অৰ্থাৎ চোৰ ইত্যাদি। শিক্ষাৰ্থীসকল, এয়ে আছিল নাউন আৰু নাউনৰ 5টা প্ৰকাৰ। আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আলোচনা কৰিম প্ৰনাউনৰ বিষয়ে। সেয়েহে তোমালোকে মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে কাষতে থকা বেল আইকনো টিপি দিবা, যাতে মই যেতিয়াই এই ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী তোমালোকে অতি সহজতে পাই যোৱা। শিক্ষাৰ্থীসকল, তোমালোকে যিমান পাৰা মোৰ এই ভিডিঅ'টো তোমালোকৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা আৰু তেওঁলোকক ক'বা যাতে মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনো টিপি লয়, যাতে মই যেতিয়াই এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী তেওঁলোকেও পাই যায়। আৰু যদি তোমালোকৰ কিবা সুধিবলগীয়া প্ৰশ্ন থাকে কমেণ্ট বক্সত গৈ মেলি পেলাই সুধিব পাৰা আৰু মই ইয়াক
সমাধান কৰিবলৈ চেষ্টা কৰিম।